নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে বৰ্ণালীৰ জোৰোণ আৰু ভাবিছোঁ আপোনালোকৰ লগতো দিনটো কি কৰোঁ বা শ্বেয়াৰ কৰোঁ এইখিনি। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু আমি ওলাই মেলি ইয়ালৈ আহি গ'লোঁ আৰু ৰাতিপুৱাৰ নামখাও গ'ল আৰু ইহঁতিও আছে এইফালে পূৰা চেল্ফি লৈ আছে। আৰু মই ধুনীয়াকৈ কাপোৰ এযোৰ নিজে বোৱা এযোৰ কাপোৰ পিন্ধি আহিছোঁ আৰু ব'লক চাওঁ। এইজনী চেল্ফি ৰাণী। আৰু এইফালে জোৰোণৰ মানুহ আহি পাইছেহি, গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু আমি এইফালে জোৰোণ আদৰিবলৈ আহিলোঁ। আৰু জলপান খোৱাৰ পিছত এইফালে আমাৰ কইনা উলিয়াই আনিছে সজাবৰ কাৰণে, জোৰোণ দিবৰ কাৰণে। আৰু এইফালে চাওকচোন ভণ্টিয়ে কান্দি গৈছেগৈ। আমাৰো অলপ বেয়া লাগিছিলে দিয়কচোন, একেলগে থাকোঁ যেতিয়া গোটেইকেইজনী বেয়াও লাগিছে অকণমান। তথাপিতো ছোৱালী জীৱন যাবতো লাগিবই, বেলেগ এখন কৰি নহয় জানো। কালি পাৰ্লাৰ পাইছে আৰু এইফালে চাওকচোন, এইফালে দৰা আৰু আমাৰ একদম পূৰা ভিডিঅ' কলত ব্যস্ত হৈ আছে কইনাৰ লগত। এইফালে কইনা দৰা, আমাৰ কইনা আজি
এইফালে জলপান খাবলৈ লৈছোঁ। আৰু এইফালে আমাৰ কইনাই মান ধৰি আছে দৰা ঘৰৰ মানুহবোৰক। জোৰোণৰ মানুহখিনি যাবলৈ ওলালে, তেওঁলোকক বিদায় দিছে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আকৌ কাইলৈ এটা বিয়াৰ ভিডিঅ' লৈ আহিম।